নমস্কাৰ, মই পূবালী। মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি আপোনালোকক দেখাবলৈ লৈ আহিছোঁ হৰকটৰ ৰাঙলী পথাৰত অনুষ্ঠিত হোৱা বাগ্মীবৰ ককা নীলমণি ফুকন সমন্বয়ৰ ক্ষেত্ৰৰ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশনৰ কেইটামান মুহূৰ্তৰ ভিডিঅ'। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু কাষতে থকা বেল আইকনটো ট্ৰেপ কৰি ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকে দেখিবলৈ পাইছে মূল প্ৰৱেশ পথত সমূহ ভকত বৈষ্ণৱক আৰু আই মাতৃসকলক এনেদৰে হৰিনামৰ ধ্বনিৰে মুখৰিত কৰি আদৰি নিছে। চাওকচোন ইমান সুন্দৰকৈ উৎসৱমুখৰ আমি সোমাই লাহে লাহেকৈ গৈ আছোঁ আৰু চাওকচোন আপোনালোকে ইমান মানুহ। আৰু ভিডিঅ'টো স্পীড কৰি দিছোঁ কাৰণ মই লাহে লাহে খোজকাঢ়ি সকলোবিলাক দেখুৱাই গৈ আছোঁ আৰু ভিডিঅ'টো দীঘল হ'বৰ কাৰণে আপোনালোকক মই স্পীড কৰি দিলোঁ। এয়া মূল মণ্ডপ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সোঁৱৰণি মূল মণ্ডপ। আৰু তাৰ বাওঁহাতেৰে আমি ঘূৰি গৈ এয়া গ্ৰাহক গজেন্দ্ৰ। চাওকচোন কিমান সুন্দৰকৈ অংকন কৰিছে গ্ৰাহক গজেন্দ্ৰ। আৰু এয়া মূৰ্তি বনাইছে গ্ৰাহক, ইয়াৰ ৰাজহাঁহ। চাওকচোন মোৰ লগে লগে আপোনালোকেও। আৰু এয়া অসমৰ বিখ্যাত ইমু চৰাই। মই কিন্তু আগতে দেখা নাই, মোৰ দৰে চাগে আন বহুতেও এই চৰাইটি দেখা নাই, সেইবাবেই অকণমান ভিডিঅ' কৰি ল'লোঁ। ভিডিঅ'টোত অকণমান সৰু লাগিছে কিন্তু দেখাত চৰাইটি অকণমান ডাঙৰেই আৰু দেখিবলৈ বহুতেই ধুনীয়া। তাৰ পৰা ওলাই আমি অকণমান আগবাঢ়ি গ'লোঁ আৰু বেটিহঁতে আমনি কৰিছে, মই সিহঁতক ধেমালি কৰি গৈ আছিলোঁ। আৰু গৈ মেলি আমি এতিয়া পালোঁ কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰ। তাত অকণমান ৰৈ ফটো তুলিলোঁ। আমাৰ ডাঙৰ বেটি খালা, তাই মোবাইলটো এৰিয়ে নিদিয়ে। এতিয়া গৈ পালোঁ ভোজনালয়, ভাত খাম বুলি। কিন্তু চাওকচোন ইমান মানুহ, দীঘল শাৰী, আমি ক'ত ভাত খাবলৈ পাম। ভাবিলোঁ ভাত নাখাওঁ, আমি বেলেগ ক'ৰবাতে কিবা এটা খাই ল'ম। এয়া মোৰ লগত গৈছিল খুৰী, ডাঙৰ বৌ, সৰু বৌ, দুজনী ভতিজা আৰু এজনী ভণ্টি। আমি ভাবিলোঁ ইয়াত থকা ভাল নহ'ব, আমি আগবাঢ়ি যাওঁ। অকণমানকেইজনীও আমনি কৰি আছে, ইটো সিটো লাগে। আমি গ'লোঁ গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীলৈ বুলি। তাত ঢোল আৰু পেঁপা ইমান সুন্দৰকৈ সজাইছে ন। ৰাতিলৈ আমি আকৌ আহিলোঁ, যিহেতু আমাৰ ঘৰৰ নিচেই ওচৰতে হৈছে অধিৱেশনখন। সেইকাৰণে আৰু দিনত ভালকৈ চোৱাও নহ'ল, বেটিহঁতেও আমনি কৰিলে, সেইকাৰণে ৰাতিলৈ আকৌ আহিলোঁ। এয়া হৈছে পতাকাৰ বেদী তোৰণখন। ইমান ধুনীয়াকৈ যে বনাইছে আৰু ইয়াত ভিৰ লাগিছে, সাংবাদিকসকলে নিউজ লৈ আছে। আৰু এই আমাৰ ডাঙৰ বৌয়ে চেলফি তোলাত ব্যস্ত।
শেষৰটো দিন আছিল ভাগৱত ভ্ৰমণ আৰু চাওকচোন ভাগৱত ভ্ৰমণ ইমানেই আছিল মোৰ আজিৰ ভিডিঅ'টো আৰু শেষত কেইটামান ফটো এড কৰি দিলোঁ যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদি অজানিতে কিবা ভুল ৰৈ গ'ল তেন্তে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব